নমস্কাৰ, ভাস্কৰ বাবু দুখীয়া জীৱনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই, মোৰ বৰ্তমান ভালেই। মই আজি ক'ত আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আজি আহিছিলোঁ কঠীয়া পাৰিবলৈ বুলি। ইমান গৰম, মানে গৰমত চকু মেলি পোৱা নাই। অৱস্থা বেয়া হৈ গৈছে, গৰমত মানে মাতটো নোলোৱা হৈ গৈছে। এনেকুৱা গতি ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। এইফালে চাওক এইবোৰ, এইডোখৰ মৈ দিয়া হৈ গ'ল, মই দি আছোঁ, সেইফালে আমাৰ দাদাই হেৰি কৰিছে, আৰু এডোখৰ মই দিবলৈ হেৰি কৰিছে। কিমান ৰ'দ চাওক, ৰ'দ থাকিব নোৱাৰি, মানে জাপি ল'বলগীয়া হৈছে। চাওক কেনেকুৱা অৱস্থা হৈ গৈছে, কিমান কষ্ট চাওক, দেখিছেনে বাৰু? এইফালে চাওক, সেই এতিয়া মৈ টানি আছে। এতিয়া মৈ টানি হোৱাৰ পাছতে লাহেকৈ সোণগুটি সিঁচিম আৰু। সোণগুটি ৰুব টাইম পাইছেহি নহয়। হেৰি আছে সেইফালে, দেখিছেনে? মৈ টানি আছে এইফালে চাওক, কিমান কষ্ট চাওক। চাউলকেইটাৰ কাৰণে ইমানখিনি কষ্ট কৰিবলগীয়া আছে নহয়। এতিয়া খেতি নকৰিলেও নহয়, খেতি নকৰিলে খাব নেকি? চাকৰি বাকৰিটো আমাৰ নায়েই। এতিয়া এইবিলাকে কৰি খাব লাগিব। যদি খেতি নকৰিলেনো কি খাব? এইফালে চাওক কি ধুনীয়া ধুনীয়া গছ গছনি। ইয়াতে ভাটৌ চৰাই পৰি আছে, ভাটৌ চৰাইবোৰ বৰ ধুনীয়াকৈ চিঞৰি আছে, দেখিছেনে বাৰু? কিমান ৰ'দ দিছে। এইটো ৰ'দত যি দেখিছোঁ মানুহ মৰিব দেই, যিমান গৰম পৰিছে। পানী নাই, কঠীয়া বহুত পানী সিঁচিবলগীয়া হ'ল। পানী সিঁচি অৱস্থা বেয়া হৈ গৈছে। বৰষুণ দিব বুলি ভাবিছোঁ, বৰষুণ নিদিলে। ভগৱানেও চাগে কষ্ট পোৱাটো বিচাৰে, সেইকাৰণে ৰাতিও পানী সিঁচি আছোঁ, সিঁচি এতিয়া হৈছেগৈ লাহেকৈ। এয়া মৈ দি প্ৰায় হ'ব হৈছে, আৰু এইডোখৰ দাদাই দি আছে। তাৰপৰা ধান সিঁচিম আৰু ধান সিঁচা আপোনালোকক দেখুৱাই আছোঁ। আমাৰ ৰতনকাই সেই কঠীয়া সিঁচি আছে, কঠীয়া সিঁচিব পৰা হৈ গ'ল আৰু মৈ দি হৈ গ'ল। যেনে তেনে দেই, যি গৰম মানে গৰমত অৱস্থা বেয়া হৈ গৈছে, দেখিছেনে? এতিয়া কঠীয়া সিঁচিছে, এইবিলাক চব আপোনালোকক দেখুৱাই দিছোঁ। কঠীয়া দেখিছেনে? এইবিলাক এইকেইটা আকৌ এতিয়া সময়ত কৰি নথ'লে আকৌ পিছত খাবলৈ দিগদাৰ হ'ব নহয়। খাব নেকি? তো চাকৰি নাই, আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল। এইবোৰ কৰি আমি যেনে তেনে পেটটো পুহি আছোঁ আৰু থকা দিনকেইটা এনেকৈ থাকিব লাগিব। গৰীব দুখীয়া মানুহ কি কৰিব, উপায় নাই, এনেকৈ চলিব লাগিব। এই আমাৰ ককাইদেৱে হেৰি কৰিছে, কঠীয়া পাৰি আছে, দেখিছেনে? এইয়া এইফালে চাওক, দেখিছেনে? এনেকৈ কঠীয়া পাৰিছে। জেঠৰে মাহতে কঠীয়া মই পাৰিলোঁ, ঐ সোণগুটি ৰুবলৈ বুলি। জানমণি তুমি আৰু মই আঘোণৰে মাহতে, ঐ সোণগুটি বুটলিবলৈ বুলি। আইজ জানমণি। কঠীয়া পৰা হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ আছোঁ। কিবা আমনি লাগি গৈছে দেই, বহুত ভাগৰ লাগিছে, কিমান কৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকক মই আজি কি কি কৰিলোঁ দেখুৱালোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আগলৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত দি যাব। আৰু যদি কিবা কিবি কওঁতে মেলোঁতে ভুল ভ্ৰান্তি হৈছে, আপোনালোকে মোক ক্ষমা কৰি দিব। শেষত এটাই ক'ম, জীয়াই থকা দিনকেইটা সকলোৰে সকলোৰ লগত মিলি থাকিব, শান্তিয়ে থাকক, সুখত থাকক। একে কৈ মই ভাস্কৰে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। বাই বাই।